আইও কচম ভাগৰি গৈছো ওপৰলৈ উঠোতে মন্দিৰ নাখাবা ভাই শকত হৈছা এনেই এইটো পঢ়া নাই এইটো নমস্কাৰ মই কৰবিয়া মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আশা কৰোঁ সকলো কুশলে আছে আৰু আজি হ'ল দেওবাৰ আজি দেওবাৰটো সকলোৱে এনজয় কৰক আমি ওলাইছো মন্দিৰলৈ এতিয়া গড়চুকৰ পামহিত থকা ভীমশংকৰ মন্দিৰলৈ ওলাইছো বহুত দিন মন্দিৰ যোৱা নাই মই গৈছিলো বাৰু ওচৰতে কিন্তু এওঁ যোৱা নাছিলে সেইকাৰণে ভাবিলো আজি দুইজনে গৈ আহো যিহেতু আজি অফিসো বন্ধ আৰু লগতে হৰাই এখনো দিম বুলি ভাবিলো বহুত দিন যেহেতু মন্দিৰত হৰাইও দিয়াগে নাই কাৰণ কোভিড পৰিস্থিতিৰ কাৰণে মন্দিৰলৈ যাবও পৰা নাই আৰু আজি বহুত দিনৰ পিছত মেখেলা চাদৰযোৰ পিন্ধি লৈছো ভাল লাগে ন মেখেলা চাদৰযোৰ পিন্ধিলে কিন্তু পিন্ধা হোৱাই নাই ধেমাজিৰ পৰা অহাৰ পৰা পিন্ধাই নাই আৰু ঘৰৰ পৰা ব্লগটো আৰম্ভ কৰিছো আজি কি কি কৰো দিনটো আপোনালোকৰ সৈতে নিশ্চয় শ্বেয়াৰ কৰিম বলক তেনেহলে আজি ভিডিঅ'টো আৰম্ভ কৰো আজি গুৱাহাটীত ৰ'দো বেছি গৰম কেনেকুৱা লাগিছে শুই উঠিয়ে কেনেকুৱা গৰম আৰু একে উঠাৰ লগে লগে আজৰিয়ে নাই ঘৰ চৰ মোচা আকৌ ইফালে যিখিনি মানে পূজাৰ সামগ্ৰী সেইখিনি যা যোগাৰ কৰি ল'লোঁ তাৰপিছত ৰুটিও বনাই আনিছোঁ আমি ইফালে যাম বুলি ভাবিছোঁ হেৰি কি কয় কি আছিলতো দীপৰ বিলৰ ফালে যাম বুলি ভাবিছোঁ কাৰণ বাহিৰত নাখাওঁ আৰু সেইকাৰণে ৰুটি দুখন বনাই আনিছোঁ আৰু মেখেলা চাদৰ পিন্ধি থাকোঁতে অকণমান টাইম লাগেই সেইকাৰণে একদম কোনোমতে ওলাইছোঁ আৰু 9:15 হ'ল এতিয়া 8টা বজাতে যাম বুলি ভাবিছিলোঁ কিন্তু যোৱা নহ'ল মই 6:30 উঠিও মানে কামবিলাক শেষ নহয়েই এতিয়া আহি আছোঁ আৰু চাওঁচোন তাত কেনেকুৱা পৰিৱেশ মন্দিৰ খুলিছে বুলি কৈছে সেইকাৰণে আহিছোঁ আচলতে মন্দিৰটো নুখুলিলে বেয়া লাগে ন মন্দিৰ অহাৰ পিছত আৰু মন্দিৰবিলাক প্ৰায় খুলিছেই গুৱাহাটীত হওক বা অসমৰ বিভিন্ন ঠাইত মন্দিৰবোৰ খোলা হৈছে আৰু লাহে লাহে কিন্তু কিমান জনসমাগম হৈছে সেইটো বাৰু নাজানো চ' গৈ থাকোঁ তেনেহ'লে কি লাগিছিলে এনে একো ভুলে নাই কাৰো ভুল নাই সিটো যাবই ন সিটো হেৰি মাৰিবই আপাৰ মাৰিবই ভিডিঅ' কৰিছে তোমাক মই ওলাই থাকোঁ যে তোমাকো দেখুৱাই দিছোঁ অকণমান মানে প্ৰব্লেম হৈ যাব কিয় ৰাস্তাত এতিয়া ওলাবই নোৱাৰো মানে চবে মানে সুধি থাকে হেৰি ধৰে মানে সুধি থাকে একদম নকবা আৰু কি বুলি এই অসমৰ জীয়ৰী বুলি কয় নেকি অসমৰ জীয়ৰী অসমৰ জীয়ৰী যে এক্টিং কৰে সেইজনে মানে কি কওঁ উপায় নাই সেইকাৰণে মোক বেছি ফ'কাছত নাৰাখে বুজিছা তুমি থাকিলে মোৰ TRP বাঢ়িব ন গড়চুক পালোহি ন এটা ট্ৰেফিক ভীমাশংকৰ জ্যোতিৰ্লিংগ পামহি চবে এটা ভীমাশংকৰ মন্দিৰ বুলি কয় ভীমশংকৰ বুলিও কয় ভীমাশংকৰটো লিখা আছে ইংলিছত ভীমশংকৰে হয় অসমীয়াত ভীমাশংকৰ বিয়া খাই যাওঁ ব'লা মন্দিৰৰ পৰা আহি বিয়াকে অকণমান খাই যাওঁ একদম ধুনীয়া বাৰী দেখিছে নে তামোল পাণ কল মানুহ আছে নেকি বহুত পামহি আহি পালোহি ইমান মানুহ আচলতে মন্দিৰ খুলিছে ন বহুত দিন নোখোলাকৈ থকাৰ কাৰণে মানুহবিলাক চবেই বিচাৰি থাকে মন্দিৰলৈ আহিম সকলোৰে মনবোৰ ভাল লাগে মন্দিৰলৈ আহিলে চ' সেইকাৰণে সকলোৱে আহিছে আমি যেনেকৈ আহিছোঁ কিন্তু মানুহ বহুত দেখিছোঁ গোটেইখিনি ল'লানে
বস্তুৰ দাম বাঢ়ি গৈ আছে মানে চব বস্তুৰ দামে আৰু উঠোতে মছলা ওলাব এতিয়া মেখেলা চাদৰ পিন্ধি পৰিৱেশটো বৰ ধুনীয়া সেউজীয়া আয়ো কচম ভাগৰি গৈছোঁ ওপৰলৈ উঠোতে মন্দিৰ তাতে গৰম কিন্তু পৰিৱেশটো বৰ ধুনীয়া সেউজীয়া চাৰিওফালে ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ চব ফালে সেউজীয়া মানে আয়ো কি পাহাৰত উঠোতে মানে ভাগৰ লাগি গৈছে মেইন মন্দিৰটোলৈ আহি আছোঁ এতিয়া গণেশ মন্দিৰটো আগত পালোঁ যিহেতু আমি ভীমশংকৰ মন্দিৰ মেইন হেৰিলৈ আহিছোঁ সেইকাৰণে তাত আহিলোঁ তাৰপিছত তাত পূজা কৰিম গণেশ মন্দিৰত আৰু এতিয়া কথা ক'ব পৰা নাই ওপৰলৈ উঠি উঠি ভাগৰি গৈছোঁ আয়ো বেগটো থৈ আহিব পাৰিলাহেঁতেন নেকি অঁ সঁচাকৈ ভবাই নহ'ল তলত গাড়ীতে থৈ আহিব পাৰিলোহেঁতেন অঁ এতিয়া এইযোৰ মানে লৈ ফুৰিছোঁ আৰু এতিয়া আকৌ তললৈ গৈ আছোঁ ভালকৈ সেইখন ওপৰলৈ উঠাই লওঁ পূজা কৰি হ'ল চাকি বাতি জ্বলালোঁ আৰু এতিয়া আমি মেইন পূজাস্থলীলৈ যাব লাগে যিটো মেইন মন্দিৰ তালৈ যাবলৈ ৰৈ আছোঁ গোটেইফালে লাইন আৰু তাতে শৰাই দিম এতিয়া এইখিনি তাত দিমগৈ ইয়াত যিখিনি কৰিব লগা আছে সেইখিনি কৰি ল'লোঁ বহুত বেছি মানুহ হয় আজি দেওবাৰ কাৰণে চাগে ইমান মানুহ কাৰণ সকলোৱেতো বন্ধ পায় সেইকাৰণে আহিছে কিন্তু আনদিনাও হ'ব পাৰে কিন্তু মই প্ৰথমবাৰ আহিছোঁ আজি এতিয়া অকণমান বহি লৈছোঁ ইমান ধুনীয়া পানী বৈ আছে এনেকৈ পাহাৰৰ পৰা আৰু মন্দিৰটো খুব ধুনীয়া পৰিৱেশ চাৰিওফালে সেউজীয়া বহুত বেছি ৰ'দ দিছে যদিও কোনো গৰম লগা নাই গছ আছে যিহেতু চাৰিওফালে আৰু পূজা কৰি হৈ গ'ল এতিয়া আমি ওপৰত যাম গণেশ মন্দিৰত পূজা কৰিম ভাগৰ লাগিলে যিহেতু ওপৰলৈ উঠি আহিলোঁ সেইকাৰণে অকণমান বহি লৈছোঁ আৰু এফালে মানুহ আমাতকৈ এতিয়া বেছি ভিৰহে লাগিছে এফালে লাইন পাতি আছে বহুত দীঘল লাইন আমি সোনকালে পালোঁ বুলি ক'ব লাগিব বেছি টাইম ৰ'ব লগা নহয় Thank you.
গ'ল এতিয়া তললৈ আহি আছোঁ বহুত বেছি ভাল লাগিলে তাতে অকণমান বহি পিনে আজি ক্ষীৰ দিছিলে গণেশ মন্দিৰত ক্ষীৰ খাই আহিলোঁ কিন্তু সেইখিনি ভিডিঅ' কৰা নহ'ল আৰু বহুত দিনৰ পাছত মন্দিৰৰ প্ৰসাদ খাবলৈ পালে এনেও বেছি ভাল লাগে আৰু এইফালে আমি ওপৰলৈ উঠি গৈছিলোঁ কি গৰমে দীপৰ বিল পালোহি আৰু ৰৈ আছো যিহেতু ভীমশংকৰ মন্দিৰৰ পৰা দীপৰ বিললৈ বেছি দূৰ নহয় সেইকাৰণে ভাবিলো দীপৰ বিল গুচি আহো দীপৰ বিলৰ গেটত ৰখি আছো কি গেট দীপৰ বিল গেটখন খুলিব গেট এখন আছে দীপৰ বিলত সোমাবলৈ হলে গেট এখন আছে না আগতে এই ৰেল ক্ৰছ এটা আছে দীপৰ বিল সোমোৱাৰ আগতে মানে গড়চুকৰ ফালৰ পৰা আহিলে এতিয়া ট্ৰেইন আহিব সেইটো কাৰণে ৰৈ আছো আমি কন্যাকুমাৰী ডিব্ৰুগড় আচ্ছা কেনেকুৱা লাগিছে বতাহ ইমান ধুনীয়া এতিয়া প্ৰসাদ খাই লওঁ যিহেতু খালী পেটে আহিছোঁ ন একো খোৱা নাই সেইকাৰণে প্ৰসাদ কেইটামান খাই লওঁ তাৰপিছতহে ৰুটি খাম তাত পূজা কৰাৰ পিছত তাত নাখালোঁ তাত যিহেতু ক্ষীৰ খালোঁ কৈছোঁৱে মই ক্ষীৰ খাইছিলোঁ বুলি এতিয়া আমি খাই লওঁ আৰু ইমান ধুনীয়া পৰিৱেশ কৈছোঁ নহয় কিবা মানে ভাল লাগি গৈছে এনেকুৱা বতাহ দিয়া এই ৰুটি আনিছোঁ আমি খাবলৈ এখন দেখা পালে তুমি মই তোমাক চিকি দিম নহয় ট্ৰেইন আহিছে চামুচখনি দি দিওঁ ইমান খাইছা যে এৰা মুখখন মেলিব নোৱাৰাকৈ আছে ইমান নাখাবা ভাই শকত হৈছা এনেই এইটো পঢ়া নাই এইটো ৰাতিপুৱা একো খোৱা নাই সেইকাৰণে এতিয়া খাই দিছা ন কেনেকুৱা বতাহ মানে একদম ভাল লাগিছে এতিয়া প্ৰায় 1টা বাজি গ'ল আৰু এতিয়া আকৌ ভাত পানী বনাই মেলি খাব লাগিব এতিয়া তেনেহ'লে গৈ থাকোঁ আপোনালোকক একেবাৰে ঘৰতে লগ পাই আছোঁ এতিয়া অকণমান আগত খোজকাঢ়ি আহিলোঁ আৰু অথনি ভিডিঅ' নকৰিলোঁ ভাত পানী খাই অকণমান ৰেষ্ট কৰিলোঁ তাৰপিছত আকৌ খোজকাঢ়িবলৈ গ'লোঁ এতিয়া খোজকাঢ়ি আহি একাপ চাহ খাম আৰু লগতে আজি আণ্টি ঘৰত সত্যনাৰায়ণ পূজা পাতিছে তালৈও যাম গতিকে তাৰ আগতে ভাবিলোঁ আজি ব্লগটো শেষ কৰোঁ ইমানতে আৰু আজিৰ যদি ভিডিঅ'টো চাই ভাল পাইছে আপুনি এটা প্লিজ লাইক কৰিব লগতে কমেণ্টো কৰিব আৰু আপুনি যদি মোৰ চেনেলটোৰ নতুন ভিউৱাৰ্ছ হয় প্লিজ ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ